আমি এটা সোমাম ইণ্টাৰভিউ দুটামান লোৱাৰ কাৰণে আহিছোঁ। নমস্কাৰ ছাৰ, নমস্কাৰ। আমি ভাঙা টিভি নিউজৰ পৰা আহিছোঁ। মোৰ নাম হেণ্ডেল আৰু মোৰ লগত আছে কেমেৰামেন কেণ্ডেল। আপোনাৰ নামটো কিনো? মোৰ নাম কনকলতা। মই দেশ কৰিম এইবাৰ ভংলা দুটা। থেংক ইউ ছাৰ। আপুনি এইবাৰ নতুনকৈ মন্ত্ৰী হ'ব আৰু তাৰে চিম্বলটো কি হ'ব? চিম্বল মই এইবাৰ কুকুৰৰ ছবিত উঠিম। কুকুৰৰ ছবিত উঠাৰ কথা আছে। মই দলৰ পৰা মই কুকুৰৰ ছবিটোৱে মোক পছন্দ। ঠিকে আছে, একজন কুকুৰৰ পৰা একজন কুকুৰ উঠব ৰাইজৰ কাৰণে বহুত ভালে হ'ব। আৰু ছাৰ এটা প্ৰশ্ন আছে, মানে এইবাৰ যি ধৰ আপুনি মন্ত্ৰী হ'ব, ৰাইজৰ কাৰণে কি কৰিব? ৰাইজৰ কাৰণে তুমি বহুত কিবা কিবি কৰি ৰাইজৰ কাৰণে য'ত মথাৰি ভঙা অৱস্থা তাত মই মথাৰি ভাঙি দিম। দুনিয়াৰ মানুহ পানীত ডুবি মৰিব, মোৰ কি হ'ব? য'ত ৰাস্তা ভাঙো তাত মই ৰাস্তা ভাঙি দিম। তাতে একদম পকি একদম গেলি পচি চব যাব, দুনিয়াৰ মানুহ মৰিব, মোৰ কোনো অসুবিধা নাই। মোৰ কি হ'ব? ভালে হৈছে, ৰাইজৰ কাৰণে বহুত চিন্তা কৰা। সুবিধা আপোনাৰ নিচিনা মন্ত্ৰীয়ে লাগে। আৰু ছাৰ এইবাৰ যিখিনি মহিলা আছে, মহিলাখিনি বহুত আপোনাক ৰেচপেক্ট কৰে, আৰু সেই মহিলাখিনিৰ কাৰণে কি কি কৰিব? মহিলাৰ কাৰণেতো বিশেষ বহুত সুবিধা কৰিছো মই। এনেতো আমাৰ ভাৰতৰ মহিলাৰে কানুনটো বেছি, মহিলাৰে পাৱাৰটো দিয়া গৈছে। মই মহিলাৰ কাৰণে এইবাৰ মেক্সি দিম। প্ৰত্যেক ঘৰে ঘৰে এটা এটা মই মেক্সি প্ৰদান কৰিম মই মহিলাসকলক। থেংক ইউ ছাৰ। আৰু এইবাৰ যি ধৰ আপুনি নতুনকৈ মন্ত্ৰী হ'ব ন? নিশ্চয় নিশ্চয়। মন্ত্ৰী যি আপুনি নতুনকৈ হ'ব, তাৰে কাৰণে আৰু ৰাইজৰ কাৰণে আৰু কি কি আঁচনি আহিব? আঁচনি মানে আহিব, বহুত আহিব। হাছেৰৰ নামত ঘৰ আহিব, মই হুছেইনৰ নামত বনাই দিম। কাদেৰৰ নামত ঘৰ আহিব, মই হাসমতৰ নামত বনাই দিম। আৰু যিবিলাক বুঢ়াসকল আছে, মই বুঢ়াসকলৰ মই কি কৰিম, হল্ডিজ দিম। এটা হল্ডিজৰ কাৰণে মই কি কৰি আছো, বুঢ়াসকলক ডেকা কৰাৰ কাৰণে। আৰু যিসকলে ছাগল গৰু পুহিব, তাৰ কাৰণে মই গছৰ পাতৰ ব্যৱস্থা কৰি আছো। আপুনি যে এইবাৰ নতুনকৈ মন্ত্ৰী হ'ব, তাৰ কাৰণে আপোনাৰ মনটো কেনেকুৱা লাগিছে? মোৰ মনটো এনেকুৱা লাগিছে, মানে উৰি যাওঁ লাগিছে। উৰু লাগিছে মোৰ। আৰু আপুনি যে এইবাৰ মন্ত্ৰী হ'ব, তাৰ কাৰণে জিতাৰ কাৰণে একদম পুৰা বিশ্বাস আছে না? জিতা মানে কি, মই জিতি আছো, মই ঘৰৰ আগত দৌৰি আছো। মোকতো ৰাইজে জিতাব, মই যিখিনি সুবিধা দিছো মই ৰাইজক। মোক নিজিতে কাক জিতিব? মোৰ নিচিনা সুবিধা কোনো নাপায়, এনেকুৱা সুবিধা দিছো মই। ঠিকে আছে। আপুনি যদি এইবাৰ জিতে, ৰাইজৰ কাৰণে বহুত সুবিধাজনক হ'ব, ভালো হ'ব। আপুনি ভাল চিন্তা কৰিছে দেশৰ কাৰণে, বহুত ভাল চিন্তা কৰিছে। নিশ্চয় নিশ্চয়। ছাৰ, ওৱান প্ৰশ্ন। নমস্কাৰ, আমি মন্ত্ৰী ডাঙৰীয়াৰ তাতে ইণ্টাৰভিউ লৈ বহুত ভালে হৈছে। আৰু যিখিনি আমাৰ মন্ত্ৰী ডাঙৰীয়াই কি বুলি কয়, ৰাইজৰ কাৰণে যিখিনি ধৰ আঁচনিৰ কথা কৈছে, সেইখিনি বহুত ভালে হৈছে। আৰু এইবাৰ যদি আমাৰ মন্ত্ৰী ডাঙৰীয়া উঠে, আমাৰ ৰাইজৰ বহুত সুবিধা হ'ব। আৰু এনেকুৱা মন্ত্ৰী ভৱিষ্যতত আমাৰ ৰাইজে নাপায়। থেংক ইউ, নমস্কাৰ।